Pini Aru Niphai Cap Durmiani Difu Club along Karbi Student Association Jesemet Difu LA Mate Difu Distinct Under Kedo An KSA Branch Maipu Kongchun Bang Lapen Bang Pu Mate Members Atum Ningkan Hinipen Epoy Krungching Sai Amai Padopon Difu District Committee Lapen Branch Committee Atum Chingrumsi Arsikjit Pen Lamthe Thanpon Lake KSA Keklem Ponangji Arpu Toglang Lapen Choki Chokam Amokang Thur Jutang Jubat Lapen Lamet Lamchong Kapangcho Adui Ahoy Lapen Armunang Kebat Kekhang Hempre Kachesong Lapen Non Kejabom Radchari Atomon Kelangchari Lapen Iprang Kebangji Ani Krungching Sai Amaya Long ASDC KSA Atum Kopipi Asaisi Deng Ponjimapu Arsikjit Pen Chethan Chimumpon Difu Angkangalong Gutka Drugs Mate Raki Ahoy Mukijor Kekhang Jepan Prabjin Pen Sai Deng Pon Popusi Difu District Committee KSA President Bisnuram Thangcho Lapen Pol Terang Atum Ningjepon Difu Pen Surajit Shetty TK News Indra Gandhi Prime Minister Topong Hosita, Kidam Hosita, Hempreg Nangni Potulu. Bharat Sarkar Tombang Hempreg Tiborida. Anisita Raniave, Anisita Processionave, Anisita Dhorna Kankir Jel Kiangave, that Hempreg Bangalore. The Indi Tonabange, 24 March 1969 Anikan, Meghalaya State Bankitakahu, Karbianglong Lapel Dimahasa Vanseta, Autonomous State. Pinangji, Hanglong, La Sajapong. Thoma Confidencia Panke, ASDC Panke Pahaya, Jakong, Kipi Panke, Nangli Tumlonga Arpudolo. Mani ASDC Tumdela put the Chokalilo. Lasi, Nangli Tumaba, Kachipatugia Panabang, Nili Kachonerikan Tumlana. পোন প্ৰথমে মই আপোনালোকক মিডিয়া পাৰ্টনাৰক ধন্যবাদ জ্ঞাপন জনাব খুজিছো আজি আমাৰ এই এদিনীয়া কনফাৰেন্স বাইনিয়াল কনফাৰেন্স আমি অনুষ্ঠিত ডিফু ডিস্ট্ৰিক্ট কমিটিয়ে আমি কাৰ্বি ছাত্ৰ সন্থা ডিফু ডিস্ট্ৰিক্ট আমি এই কনফাৰেন্সটো আয়োজন কৰা হৈছো আমি ডিফু ক্লাবত এদিনীয়া কনফাৰেন্স এটা আমাৰ কাৰ্বি ছাত্ৰ সন্থা ডিফু ডিস্ট্ৰিক্টৰ পৰা এই আয়োজনটো কৰা হৈছে আৰু এই কনফাৰেন্সৰ যোগেদি আমি কেইটামান আমি সিদ্ধান্ত লৈছো এই সিদ্ধান্তটো লোৱাটো হৈছে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সমগ্ৰ কাৰ্বি আংলং জনজাতিক জনাব খুজিছো আমি এই ছাত্ৰ সংস্থাৰ কনফাৰেন্সৰ যোগেদি আমি আহিবলগীয়া দিনটোত নম্বৰ 1 পইণ্টটো হৈছে আমি ডিফু ডিস্ট্ৰিক্ট কমিটিয়ে গ্ৰেটাৰ ডিফু টাউনত নম্বৰ 1 পইণ্টটো গ্ৰেটাৰ ডিফু টাউনত যেটো গুটখা উঠি অহা যুৱতীসকলে যেটো খোৱাৰ ক্ষেত্ৰত যেটো আগবাঢ়ি গৈ আছে এই ক্ষেত্ৰটো আমি বন্ধ কৰিবৰ কাৰণে আমি এই গুটখাটো বন্ধ কৰিবৰ কাৰণে আমি কনফাৰেন্সৰ যোগেদি আমি সিদ্ধান্ত লোৱা হৈছে সেইমতে আমি আমাৰ কামটো কৰি যাম এই কাম কৰাৰ ক্ষেত্ৰত আমি চৰকাৰৰ এগেইনষ্টত যদি যাবলগীয়া হৈ যায় সেই ক্ষেত্ৰটো আমি আন্দোলন কৰি যাম আৰু 2 নম্বৰ পইণ্টটো হৈছে আমাৰ মিজুং ডিফু টু মিজুং যোৱা ৰাস্তা মিজুং টু ডিফু যোৱা ৰাস্তাটো আজিৰ পৰা মিজুং টু যেতিয়াৰ পৰা কাৰ্বি আংলং ডিস্ট্ৰিক্টটো আমি পাইছো তেতিয়াৰ পৰা মিজুং বুলি এটা গাঁও থাকে সেই গাঁওটোৰ আজিলৈকে বিজেপি চৰকাৰ হওক বা কংগ্ৰেছ চৰকাৰ হওক এই মিজুং এৰিয়াটোৰ ৰাস্তাৰ ক্ষেত্ৰ হওক বা লাইনৰ ক্ষেত্ৰ হওক বা মেডিকেল সাব চেণ্টাৰৰ ক্ষেত্ৰ হওক বা এডুকেশ্যনৰ ক্ষেত্ৰ হওক কোনো ক্ষেত্ৰটো না বিজেপি চৰকাৰ না কংগ্ৰেছ চৰকাৰে মিজুংবাসীক আজিলৈকে কোনো এটা ক্ষেত্ৰত দান অনুদান প্ৰদান কৰে কাৰ্যসূচীটো আমি পোন প্ৰথমে নিজৰ ভাষাতে দুৱানতে ক'ব বিচাৰিছো আমি ক্ৰুংচিং চাই আমাই বুলি কয় যেটো কনফাৰেন্স বুলি কয় এটো আমি এদিনীয়া আমি অনুষ্ঠিত কৰিছো য'ত নেকি এটো ডিফু ক্লাব বুলি কয় ডিফু ক্লাবটো আমি কাৰ্বি ভাষাত আমি নিজৰ দুৱানত ডিফু আটেৰাং বুলি কয় এই ডিফু আটেৰাঙতে আমি আমাৰ এই কনফাৰেন্সটো আয়োজন কৰা হৈছে আজি নতুন কমিটি আমি গঠন কৰিব পৰা নাই যেটো কেএছএৰ কনস্টিটিউচনৰ কিছুমান ৰুল বা কিছুমান ষ্ট্ৰাকচাৰ থাকে আজি আমি পুৰণা যেটো বডিটো ডিজলভ কৰিলো আৰু নতুন কমিটি যেটো নিউ বডি ফৰ্মেশনটো আমি দুদিনৰ পিছতে আমি এক্সিকিউটিভৰ লেভেলতে আমি নতুন কমিটিটো গঠন কৰা আমি মিজুং গাঁৱৰ যেটো জনজাতি সকলৰ লগত বা তাত অকল কাৰ্বি নহয় কাৰ্বিৰ বাহিৰে বেলেগ জনজাতি আছে আজি তাহাতে আমাৰ কনফাৰেন্সত আহিছে তাহাতৰ লগত আমি এতিয়া আহিবলগীয়া দিনটোত এই ৰাস্তাৰ ক্ষেত্ৰত আমি আন্দোলন কৰাটো আমি আজি কনফাৰেন্সতে আমি সিদ্ধান্তটো লোৱা হৈছে আৰু 3 নম্বৰ ক্ষেত্ৰটো আমি সিদ্ধান্ত লোৱাটো আহিবলগীয়া দিনটোত
আহিবলগীয়া দিনটো যেটো সেই দিনাখন প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে আহা টাইমত কাৰ্বি আংলঙত MOS 2021ৰ যেটো চুক্তিৰ ক্ষেত্ৰত যেটো আমাক দিয়া হৈছে কলঙা যেটো কলেজ উম্পনায়ৰ যেটো কলেজ লগতে মাঞ্জাৰ যেটো কলেজ এই ক্ষেত্ৰত 100% ৰিজাৰ্ভেশ্যন এডমিশ্যন টু অনলি ফৰ ট্ৰাইবেলে পাব লাগে বুলি আমি ডিমান্ড কৰিছো আপোনালোকৰ মাধ্যমৰ যোগেদি থ্যাংক ইউ মানে ইয়াত ডিফু ডিস্ট্ৰিক্টৰ আন্ডাৰত যেটো আমি ব্ৰাঞ্চটো বনোৱা হৈছে এই ব্ৰাঞ্চৰ কমসে কম more than 40-45 তেনেকা ব্ৰাঞ্চৰ কি কয় কাম কৰি হোৱা কেছে লৰা বা বন্ধু বান্ধৱীসকলে আমাৰ ইয়াতে এই কনফাৰেন্সত আহিছে আজি আমাৰ এই কনফাৰেন্সত CCU বুলি CCUৰ প্ৰেসিডেন্ট ৰবীন্দ্ৰ ৰংপি আহিছে তেখেতে আহি আমালোকক ধুনিয়াকে এডুকেশনৰ ক্ষেত্ৰত হওক বা বেলেগ ক্ষেত্ৰত হওক কেনেকা আগবাঢ়ি যাব লাগে তেখেতে আমাক কৈ গৈছে লগতে ঝাকাছৰ কনভেনৰ খৰসিং তেৰণ তেখেতেও আহিছে তেখেতেও আহি আমাক আহিবলগীয়া দিনটোত আমি কাৰ্বি ছাত্ৰ ছাত্ৰীসকলে কেনেকা আগবাঢ়ি যাব লাগে শিক্ষাৰ ক্ষেত্ৰত অকল শিক্ষাৰ ক্ষেত্ৰত দেই শিক্ষাৰ ক্ষেত্ৰত কেনেকা আগবাঢ়ি যাব লাগে তাতে আমাক ভাল পৰামৰ্শ দিছে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেখেতসকলক ধন্যবাদ জ্ঞাপন জনাব খুজিছোঁ